Hey guys, good evening. আজি আহিছো ঘৰলৈ মানে নিজৰ ঘৰলৈ একদিনটো মাহঁতৰ ঘৰত আছিলো আজি আহিছো ঘৰলৈ বুলি আজি সমাকৈ অহা নাই বাৰু যাবগৈ লাগিব প্ৰণৱ আহিলে মানে আকৌ আহিম থাকিবলৈ আজি অকণমান সময়ৰ কাৰণে আহিছো আৰু তাকে অকণমান ভিডিঅ' কৰিছো আপোনালোকক দেখাম বুলি সকলো ব্যস্ত হৈ আছে খানাত লাগি আছো সকলোবোৰ আমাৰ জিতু আৰু দীপুৱে ৰান্ধনি কৰি আছে ৰান্ধনি কাম এয়া আমাৰ দীপু বৰা মাংস মাংস হানি আছে এয়া মুৰ্গী মাংস হয় আজি আহিছো বুলি মুৰ্গী মাংস ওলাইছে আৰু খাব লাগিব হয় হয় একদম ডিপুগড়ৰ পৰা আহি আমাৰ ৰান্ধনি আজি দীপু দেই আমাৰ ৰেষ্ট আমাৰ কাৰিকৰ আমাৰ একদম পুৰা কাৰিকৰ হয় পাৰিলে মাতিব দেখাই দিয়া এফালে এয়া হিউ মাংস বনাই আছে এয়া হি শুকানকৈ বনাইছে বনৰীয়া কুকুৰা মাংস এইটো হ'ল লোকেল হয় নেকি বনৰীয়া কুকুৰা মাংস খাই পোৱা নাই দেই আজি খাব লাগিব ভালকৈ বনাবি দেই এজনী পূজা হয় দেই এতিয়া আপোনালোকক মই এটা বস্তু দেখাম পূজাই নতুনকৈ বনাবলৈ শিকিছে কেইটামান কুচন কভাৰ বনাইছে মানে বেছি বনোৱা নাই তিনিটা বনাইছে তাকে মই আপোনালোকক অকণমান দেখাওঁ তাইনো কেনেকৈ বনাইছে তাই নতুনকৈ চিলাই কৰিবলৈ শিকিছে এয়া চাওকচোন ভালেই বনাইছে আপোনালোকে হয়তো পূজা বুলি ক'লত ধৰিব পৰা নাই পূজা হৈছে মোৰ যা হয় মানে মোৰ দেৱৰৰ ৱাইফ হয় তাই বনাইছে এইকেইটা নতুনকৈ বনাইছে যদিও সঁচাকৈয়ে ভাল বনাইছে আপোনালোকে জনাবচোন তাই কেনেকুৱা বনাইছে এইফালে এয়া মাজনীহঁতে খেলি আছে দুইজনী সকলো খাই বৈ আজৰি এয়া সকলো খাই বৈ অকণমান ৰেষ্ট কৰিছে এয়া আমাৰ পাপা হয় মানে মোৰ শহুৰ দেউতা হয় তেখেতে গৰমৰ কাৰণে বাহিৰতে বহি আছে এয়া খাই বৈ আজৰি লগতে আমাৰ মাজনীয়ে এয়া নগা কুকুৰ পোৱালি নতুনকৈ আনিছে তাই এইটো পাই খুব ভাল পাইছে পোৱালিটো পাই তাই সেইটো লৈ লাগি আছে ককাকৰ লগত আৰু এইফালে এজনী আমাৰ অকণমানি আলহীজনী আমাৰ লগত অহা এজনী পূজা হয় দেই মোৰ যা বাই ভনী নিচিনা লাগিছে নাই বাৰু দুইজনীকে এতিয়া যাব লাগিব অকণ পিছত যাম ঘৰলৈ আকৌ আহিমগৈ আজি কৈছিলোঁ মই আপোনালোকক অকণমান সময়ৰ কাৰণেহে আহিছোঁ প্ৰণৱ আহিলে মানে মই আকৌ আহিমগৈ থাকিবলৈ বুলি তেতিয়া আকৌ আপোনালোকক লগ পাম আকৌ ভিডিঅ' বনাম তেতিয়াহ'লে আজি ভিডিঅ'টো মই ইমানতে সামৰোঁ আকৌ খুব সোনকালে আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাম তেনেহ'লে আজিলৈ বাই বাই